মাননীয় সাংবাদিক বন্ধুসকল, আজি ভাৰতীয় জনতা পাৰ্টিৰ লগতে মিত্ৰ দলৰ সন্মানীয় সতীৰ্থ বিধায়কসকলৰ সহযোগত আজি ৰাজ্যসভাৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰা হ'ল আৰু আজি এই মনোনয়ন পত্ৰ দাখিল কৰাৰ বাবে মোক ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সমিতিৰ তৰফৰ পৰা যি সুযোগ প্ৰদান কৰিলে তাৰ বাবে মই দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সমিতিৰ অধ্যক্ষ জে.পি. নাড্ডা ডাঙৰীয়ালৈ মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ। লগতে ধন্যবাদ জনাইছোঁ আমাৰ মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু আমাৰ ৰাষ্ট্ৰীয় সমিতিৰ সাংগঠনিক সাধাৰণ সম্পাদক বি.এল. সন্তোষ ডাঙৰীয়াৰ তেখেতসকলৰ লগতে ৰাষ্ট্ৰীয় সমিতিৰ জ্যেষ্ঠ নেতৃবৃন্দক মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, লগতে অসমৰ ৰাজ্যিক সমিতিৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়া, প্ৰতিগৰাকী মোৰ সন্মানীয় বিধায়ক আৰু সাংসদ সকলোৱে সহযোগত অসমৰ ৰাইজৰ আশীৰ্বাদ লৈ আজি আমি মনোনয়ন পত্ৰ দাখিল কৰাৰ কাৰ্যসূচী সম্পূৰ্ণ কৰিলোঁ আৰু অসমৰ ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ, আপোনালোকৰ সকলোৱে আশীৰ্বাদ বিচাৰিছোঁ। কাৰণ ৰাজ্যখনৰ জনতাৰ স্বাৰ্থত কাম কৰাৰ বাবে আজি এনেধৰণে মোক ৰাজ্যসভাৰ আসনখনৰ বাবে ৰাষ্ট্ৰীয় সমিতিয়ে এটি সুযোগ প্ৰদান কৰিছে। গতিকে মই সকলোৰে ওচৰত বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। मैं आज हमारे देश के परम आदरणीय प्रधानमंत्री नरेंद्र मोदी जी को और भारतीय जनता पार्टी की राष्ट्रीय अध्यक्ष जे.पी. नड्डा जी को विशेष रूप से धन्यवाद देता हूं। साथ में मैं देश के आदरणीय गृहमंत्री अमित शाह जी को और भारतीय जनता पार्टी की राष्ट्रीय समिति की संगठन महामंत्री बी.एल. संतोष जी को भी धन्यवाद देता हूं। साथ में धन्यवाद देता हूं राष्ट्रीय समिति के वरिष्ठ नेतागण, जिन लोगों का सहयोग से आज मुझे ये मौका मिला है। साथ में मैं धन्यवाद देता हूं असम की माननीय मुख्यमंत्री डॉक्टर हिमंत बिश्व शर्मा जी को और बीजेपी की प्रदेश अध्यक्ष भवेश कलिता जी को। उन लोगों ने मुझे सारी प्रक्रिया को आगे बढ़ाने में सहयोग की। मैं साथ में धन्यवाद देता हूं बीजेपी की सहयोगी की पार्टी एजीपी और यूपीपीएल को, और साथ में मेरे सारे साथी विधायकगण, सांसदगण, सब लोगों के सहयोग के वजह से आज ये मनोनयन पत्र दाखिल करने का जो कार्यक्रम वो हमने संभव किया। और असम की जनता की मैं सबकी आशीर्वाद मांगता हूँ, आशीर्वाद चाहता हूँ, ताकि इस इम्तिहान में हम अपेक्षा के मुताबिक इस प्रदेश से राज्यसभा के सदस्य के हिसाब से इलेक्टेड होने में हम सफल होने में निश्चित रूप से हमें जनता के आशीर्वाद के जरिए इस लक्ष्य पर हम विशेष रूप से हासिल करने में सफल होंगे। तो साथ साथ में आज मैं हमारे माजुली विधानसभा की परम आदरणीय
जनता की भी मैं आशीर्वाद चाहता हूं, असम की जनता की भी आशीर्वाद चाहता हूं, क्योंकि उन लोगों के आशीर्वाद के जरिए ही आज मुझे भारत माता की शरणों पर समर्पित होके देश की जनता के लिए सेवा करने का मौका मिला है। तो अगले दिनों में भी जनता का सहयोग बने रहे, यही मेरा सबसे प्रार्थना है। সময়ত আমাৰ দলে সিদ্ধান্ত ল'ব, গতিকে মাজুলীৰ ৰাইজৰ বাবে মোৰ যিটো দায়িত্ব আছিল, দায়িত্ব আছে আৰু দায়িত্ব থাকিবই। এইটো নহয় যে মই প্ৰতিনিধি হ'লেই মাজুলীৰ ৰাইজক সেৱা কৰিম। মই যি পৰ্যায়তে নাথাকোঁ কিয় মাজুলীৰ ৰাইজৰ প্ৰতি শ্ৰদ্ধাশীল হৈ নিষ্ঠাৰে আগন্তুক দিনত সেৱা আগবঢ়াই যাম, অসমৰ ৰাইজৰ বাবে সেৱা আগবঢ়াই যাম আৰু ভাৰতবৰ্ষৰ জনগণৰ বাবে ৰাইজক সেৱা আগবঢ়াই যাম। কাৰণ আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী হিচাপে তেখেতে যি নিষ্ঠাৰে দিনে নিশাই পৰিশ্ৰম কৰি ভাৰতবৰ্ষৰ জনগণক সেৱা আগবঢ়াইছে, এগৰাকী সেৱক হিচাপে অত্যন্ত ভক্তিভাৱেৰে জনসাধাৰণৰ স্বাৰ্থত দিনে নিশাই কাম কৰিছে। গতিকে সেই আদৰ্শ অনুকৰণ কৰি আগন্তুক দিনত আমিও অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষত কাম কৰাৰ সংকল্প লৈছোঁ। ধন্যবাদ, নমস্কাৰ। আজি মনোনয়ন পত্ৰ দাখিল কৰিছোঁ, দুদিনমান অপেক্ষা কৰক দেই, কাৰণ এতিয়া মনোনয়ন পত্ৰখন দাখিলহে হৈছে, হয়নে? গতিকে আনুষ্ঠানিকতা বহু বাকী আছে, তেতিয়ালৈকে অলপ ধৈৰ্য ধৰক। হা, এতিয়া শুনক, আজি তাৰিখত কেৱল ৰাজ্যসভাৰ মনোনয়ন পত্ৰ দাখিলৰ সন্দৰ্ভত মই আপোনালোকক সম্বোধন কৰিছোঁ। ভৱিষ্যতৰ দিনত বেলেগ বিষয়ৰ লগত আলোচনা কৰিম, কিন্তু আপোনালোকে আহিছে এই বিষয়টো কাভাৰ কৰিবৰ কাৰণে, নহয়নে? হয়নে নহয় বাৰু? আৰু সেইকাৰণে আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ মই, আৰু আপোনালোকৰ শুভেচ্ছা বিচাৰোঁ। গতিকে সাংবাদিক বন্ধুসকল, আপোনালোকেতো আমাক সকলো সময়তে সহায় কৰি আহিছে আৰু সহায় কৰি যাব। আমাৰ লক্ষ্য এটাই, অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা 3,50 লক্ষ লোকক নিষ্ঠাৰে সেৱা আগবঢ়া, ভাৰতবৰ্ষৰ জনগণৰ বাবে সেৱা আগবঢ়া। গতিকে লক্ষ্য উদ্দেশ্য যিহেতুকে একেই, গতিকে আমি একেলগে কাম কৰিব লাগিব। কেতিয়াবা যেনিবা আপোনালোকে নিজৰ দৃষ্টিভংগীৰে কথা বতৰা ক'ব, সেইখিনিতো গণতন্ত্ৰত আৰু চলিবই। মই এতিয়া শুনক, এতিয়া আজি তাৰিখত সেইবিলাক কথা পাতিম, আপোনাৰ লগতে পাতিম অন্তৰংগভাৱে। ধন্যবাদ।